শ্ৰদ্ধাৰ শিক্ষক বন্ধুসকল, বহু বিতৰ্কৰ অন্তত আজি আমাৰ মাজলৈ ভাল খবৰটি আহিছে। যিহেতু মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছিল, সেই সকলোবোৰ বিতৰ্কৰ উৰ পেলাই আজি আমাৰ মাজত ভাল খবৰটি আহিছে। আজি 18/11/2021 তাৰিখত অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা এটা নটিচ ওলাইছে আৰু নটিচটো আপোনালোকে মোৰ স্ক্ৰীনত দেখিবলৈ পাইছে। বেছি দেৰি নকৰোঁ, মই নটিচটো প্ৰথমে পঢ়ি দিছোঁ। টু দ্য ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট, 2 নম্বৰ দিছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট, 3 নম্বৰ দিছে দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট। ইয়াত ছাবজেক্টত স্পষ্টভাৱে লিখা আছে ট্ৰেইনিং অন অনলাইন টিচাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ টিচাৰ ট্ৰেন্সফাৰ এণ্ড পষ্টিং Sir/Madam with reference to the subject cited above. It is to inform you the Govt of Assam has decided to start the process of online teacher transfer as per the Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Act 2020. To implement the process, an online portal has been developed and process of online registration will be started from 22nd November 2021. In this connection, an online training will be held on 20 November 2021 from 3 p.m. to 5 p.m. The link of the virtual meeting will be shared through the official WhatsApp group of Samarga Shiksha Assam. Therefore, you are requested to attend the training session with DI/BWO/SIN/DPO/FAO/DPE along with district and block MIS officials. গতিকে ইয়াতে স্পষ্টভাৱে লিখিছে যিটো অনলাইন পৰ্টেলৰ যিটো ডেভেলপাৰ আছিলে সেইটো সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু টিচাৰসকলে 22 নৱেম্বৰৰ পৰা ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ইয়াতে লিখিছে 20 নৱেম্বৰ তাৰিখে এটা ট্ৰেইনিং হ'ব। সেই ট্ৰেইনিংটো সমগ্ৰ শিক্ষা অভিযানৰ যিটো অফিচিয়েল হোৱাটছআপ গ্ৰুপ আছে তাতে লিংকটো শ্বেয়াৰ কৰিব আৰু ইয়াতে DI, BEO, SI সকলোবোৰ এটেণ্ড কৰিব আৰু অনলাইন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব তাৰ ওপৰত হয়তো আলোচনা হ'ব। গতিকে শ্ৰদ্ধাৰ শিক্ষকগুৰুসকল, বিশেষ চিন্তা কৰিবলগীয়া আৰু প্ৰয়োজন নাই। এতিয়া আপোনালোকে নিজৰ পচন্দ অনুসৰি, নিজৰ সুবিধা অনুসৰি একোজন প্ৰাৰ্থী বিচাৰি লোৱাটোহে মূল কথা আৰু আশা কৰোঁ সকলোৱে নিজৰ সুবিধা অনুযায়ী একোজনকৈ প্ৰাৰ্থী পায়। ইয়াকে কৈ আজি মোৰ ভিডিঅ'টি সামৰিলোঁ। যদিহে মোৰ ভিডিঅ'টিৰ পৰা অকণমান হ'লেও কিবা ইনফৰ্মেশ্যন পাইছোঁ বুলি ভাবিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব। আগলৈও এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড ভিডিঅ' পাবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।